নমস্কাৰ সকলোকে। এয়া আমাৰ ৰাইজৰ পদধূলা হুঁচৰি আহিল। মই ৰাতি হোৱাৰ বাবে মই ভিডিঅ'টো আপলোড নকৰিলোঁ। বহুত ৰাতি হোৱাৰ বাবে মই ভিডিঅ' সদায় নবনাওঁ বাৰু। তথাপিতো এয়া আহি আছে আমাৰ ৰাইজৰ। কেতিয়াবা মন যায় আৰু এটা ভিডিঅ' বনাবলৈ। এয়া ৰাইজ আহি আছে। সকলোৱে চাব লাইক এটা কৰি দিওঁ। আগবঢ়াই থোৱা হৈছে। পোহৰৰ ব্যৱস্থা আছে যদিও তেওঁলোকে আন্ধাৰলৈ গৈ আছে মানুহখিনি। বিহু বুলি ক'লে সকলোৰে গা হাতখন আতখন গতিকে ময়ো এপাক নাচিলোঁ আৰু ওচৰৰ বোৱাৰীসকলো আহিছে, ভতিজা সকলো আহিছে। লাজ কৰিছে কিন্তু আমাৰ লাজ লাগে কাৰণে একো কামতে আমি আগবাঢ়িব নোৱাৰোঁ। লাজটো আমি আগত থওঁ। কি ধুনীয়া নাচিছে দেখিছেনে? হেঁপাহত নাচিছে তাই। ইমান ধুনীয়া নাচিবলৈ জানে তাই লাজতে নচা নাছিলে। আৰু গোটেইবোৰে লাজ কৰিছে। কাষত বহি আছে। ফটো উঠিবলৈ ভিডিঅ' উঠিবলৈও সিহঁতে লাজ কৰে। সেই গতিকে মই উঠাই দিয়া নাই। কাষত সকলো বহি আছে।
গতিকে মোৰ ভিডিঅ'টো যদি চাই ভাল পায় আপোনালোকে ছাবস্ক্ৰাইব আৰু লাইক এটা কৰি দিব। ধন্যবাদ।